আমি এইখিনি জেকেট লৈছোঁ আপোনাৰ আমি পাঁচটা লৈছোঁ চাৰিজনে পাঁচটা লৈছোঁ মই দুটা লৈছোঁ আপোনাৰ কিমান 550 বাহ কিমান সুন্দৰ অৰুণাচল ইয়াত তেজু গৈ আছোঁ কিমান সুন্দৰ মনোমোহা ঠাই আপোনালোকে আহিবচোন কেতিয়াবা দেখিব কিমান মনোমোহা আমি বৰ্তমান তেজু মেলালৈ বুলি আহি আছোঁ আপোনালোকে চাই থাকিব আৰু সেইফালে যে দেখিছে পাহাৰত আপোনাৰ চিলেকখনৰ নিচিনা সেই বগাকে যে দেখিছে আমাৰ ঘৰৰ পৰা সৰু এখন চিলেটৰ নিচিনা লাগে এতিয়া ইয়াত আহিলে বহুত ডাঙৰ মানে এৰিয়া হয় এইবোৰ চাই থাকিব আপোনাক মেলাৰ কিছু দৃশ্য বুলি দেখুৱাম এয়া আহি কিনি পালোহি আমি এয়া কমলা টেঙা আপোনাৰ ভাগকৈ বান্ধি থোৱা আছে এইখিনি আপোনাৰ 180 টকা আৰু পলিথিনত বান্ধি থোৱাখিনি আপোনাৰ 100 টকা আৰু অৰুণাচল আহিলে কমলা টেঙা এয়া তেজু মেলাৰ ওচৰত আমি আহি পাইছোঁহি তেজু বজাৰৰ ওচৰত আৰু আমি এইখিনিতে গাড়ী পাৰ্কিং কৰি আমি মটৰচাইকেলত আহিছোঁ আৰু আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া মানুহ আমি ইয়াত দুই এগৰাকী লগ পাম ফাইনেলি বজাৰখনৰ ফালে আমি সোমাই আহিছোঁ আপোনালোকে চাই থাকিব কাপোৰ বজাৰলৈ যাম আৰু কাপোৰ বজাৰত আপোনালোকক কাপোৰ দেখুৱাম খুব মানে কম দামত আপোনালোকে কাপোৰ কানি ক্ৰয় কৰিব পাৰিব আহক তেন্তে আমি আগুৱাই যাম মই আছোঁ সেই অৰুণাচলৰ তেজু আপোনাৰ মেলাৰ বজাৰ আপোনালোকে বিশ্বাস নকৰিব 50 টকাৰ পৰা আৰম্ভ কৰি 100 টকা 100ৰ পৰা আৰম্ভ কৰি বাকীখিনি যিকোনো ধৰণৰ হাফ পেণ্ট লং পেণ্ট চুৱেটাৰ জেকেট স্পৰ্টিং টি চাৰ্ট সকলোখিনি আপোনালোকে ইয়ালৈ আহিলে খুব কম দামত কিনিব পাৰিব আৰু সেই কাপোৰ বজাৰখন আপোনালোকক প্ৰতিটো বস্তু মই আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব তেজু মেলালৈ বুলি আহিছিলোঁ আপোনাৰ এই ভুটীয়া বজাৰ এখন বজাৰত খুব সস্তা মানে লং পেণ্ট চাৰ্ট আৰু জেকেট সকলো ধৰণৰ মানে কাপোৰ চোলা আপোনালোকে ল'ব পাৰিব আপোনালোকে যদি আহে তেতিয়াহ'লে এইখন ভুটীয়া বজাৰত আহি আপোনালোকে বস্তু কিনিব পাৰিব আৰু এইটো আপোনাৰ দাম কিমান আছে জানেনে ইয়াৰ দাম কিমান আছে দাম আছে কিমান আপোনাৰ দাম আছে আপোনাৰ চাওক আপোনাৰ 5,499 টকা কিন্তু তেখেতলোকে দিব বিচাৰিছে কিমান 750 টকা 750 টকা এইখিনি লং পেণ্ট বেছি ল'লে আপোনালোকে কমতো দিব পাৰে ন বেছি ল'লে জেকেট আছে এইবোৰ জেকেট আপোনাৰ জেকেট এটা ওচৰলৈ দিয়কচোন খুব ভাল জেকেট এটা দিয়ক এইটো দেখিছে নাই মই পেনে বিচাৰি নাপাওঁ ইয়াৰ দাম আপোনাৰ 1250 কৈছে দেখিছে খুব ধুনীয়া কাপোৰ আপোনালোকে আহিলে ল'ব পাৰিব 1250 বেছি ল'লে আপোনাৰ কমতো দিব দেখিছে দাদা কিমান কৈছিলে এইটো দাদা 1250 ন খুব ধুনীয়া কাপোৰ পেণ্টখিনি খুব ধুনীয়া এইটো লেডিজ নহয় জেন্সৰ এইটো লাগিব এইটো লেডিজৰ নাই এইবিলাক ডিজাইনটো নতুন এইটো ফটা নাই 600তে ল'ব লাগিছে দেই বজাৰ চাই খুব নহয় ইমান
আপুনি কওকচোন কিমানকৈ দিব পাৰিব দাস? মই ল'লে 800কে দিব পাৰিম। 800 নোৱাৰিব। জেকেট ইমান কম নহয়। এই জেকেট 3টা লৈছোঁ তাৰমানে 400কৈ দিছে এটা। 400কে দিছে মালিকে দিব বিচৰা নাই। ইমান কমত ক'ত পাবা? কিমানকৈ ধৰিছে? ঠিকে কৈছে। 400-500কে নহ'ব দে। কিমানকৈ? নাই নহয় সঁচাকৈ নহয়। আৰু এটা লৈ ল'ম 400। তামোল দাম খালি মই এনেই 1200 কোৱা নাই না। ক'ত ইমান কম হ'লে ইমান কম নহয় আৰু এটা লৈ ল'ম। আৰু এটা ল'ব হ'ব জানো আৰু এটা ল'ব আপুনি যদি সীমান্ত ৰেটত দিয়ে। দাম ইমান দাদা আপুনি চাওক আমি বহুত দূৰৰ পৰা আহিছোঁ আমি 600ত কিনিছোঁ দেই চাওক এই আপোনাৰ এইফাললৈ আপুনি হাই বুলি কওকচোন হাই হাই খুব কম দামত আপুনি বস্তু দি আছে ন হ্যাঁ এখেতৰ দোকানলৈ আহিব আপোনালোকে খুব ভাল ব্ৰেণ্ডৰ কাপোৰ আপুনি খুব কম দামত পাব হয়নে আমি আপোনাৰ পৰা এতিয়া 4টা জেকেট ক্ৰয় কৰিম আপুনি এইফালে কওক কিমানত দিব পাৰিব তো সেইটো আপুনি কওক আপুনি কিমান যিটো ৰেটত দিছে সেইটো ৰেটত আমি কেইটা মই 2টা লৈছোঁ এখেতে এটা ল'ব এখেতে এটা 5টা জেকেট ল'ম সেইটো ৰেটতে লৈ দিয়ক নাই দাম ইমান ক'ত পাৰিব আপোনালোকক দেখুৱাই থাকোঁ আপোনালোকে চাই থাকিব খুব হেভি জেকেট আমি এইখিনি জেকেট লৈছোঁ আপোনাৰ আমি 5টা লৈছোঁ 4জনে 5টা লৈছোঁ মই 2টা লৈছোঁ আপোনাৰ কিমান 550 আপোনালোকে আহিব তেজুৰ আপোনাৰ মেলালৈ তেজুৰ মেলা আপোনাৰ ভুটীয়া বজাৰত সোমাব খুব ভাল কাপোৰ আপোনালোকে খুব কম দামত পাব হয়নে দাদা আপুনি দিব ভিডিঅ' চাই আহিলে আপুনি খুব ধুনীয়াকৈ সৰহকৈ ল'লে মিলাব ঠিক আছে ন আজিলৈ আহোঁ বজাৰ কৰি আহিলোঁ এয়া মেলা দিছে ভিতৰত সোমাবলৈ অলপ অসুবিধা গেট নাই খোলা কিবা সময় অনুসৰি খোলে চাগে এয়া মেলাত তেজু বজাৰ দেই 50 টকাৰ পৰা আৰম্ভ 50 টকাৰ পৰা আপোনাৰ 100 টকালৈকে চিঞৰি আছে এইবোৰ এইবোৰ 100 টকা 100 টকা 100 টকা ন 50 টকা হাফ পেণ্ট 50 টকা দঙাচোন এইটো 50 টকা চিঞৰচোন এইটো 100 এইটো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপোনালোকে দেখিলে যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আগলৈ আপোনালোকে চাই থাকিব আৰু নতুন ভিডিঅ' আপোনালোকলৈ বুলি মই লৈ আহিম আজিলৈ আহোঁ ধন্যবাদ